Dear student, you are mostly welcome to my YouTube channel rajlakhmitutorial. I hope that all of you are fine. আজি মই অষ্টম শ্ৰেণীৰ 15 দিনীয়া সহিকন সমলৰ অন্তৰ্গত গণিতৰ পাঠ নং 15 গোটা আকৃতিৰ দৃশ্যায়নৰ সমাধান কৰিব ওলাইছো। ইয়াত দিয়া আছে দ্বিমাত্ৰিক বা 2D 2D ৰে 2 ডিমেনশনাল বুজাইছে। এতিয়া দ্বিমাত্ৰিক চিত্ৰবোৰ কেৱল দিক আৰু প্ৰস্থহে থাকে, ইহত চেপেটা আকৃতিৰ উচ্চতা প্ৰায় নাই। এতিয়া এই চিত্ৰবোৰৰ মন কৰা এইটো এটা আয়ত, এইটো এটা বৃত্ত, এইবিলাকৰ কি হৈছে দ্বিমাত্ৰিক চিত্ৰ। এতিয়া ত্ৰিমাত্ৰিক বা 3D অৰ্থাৎ 3 ডিমেনশনাল চিত্ৰ। ত্ৰিমাত্ৰিক চিত্ৰবোৰৰ দিক প্ৰস্থ আৰু উচ্চতা থাকে, গোটা বস্তুবোৰ ত্ৰিমাত্ৰিক। এতিয়া প্ৰশ্ন দিয়া আছে তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণী বিভাগ কৰা। গোলক ত্ৰিমাত্ৰিক, বৃত্ত দ্বিমাত্ৰিক, আয়ত দ্বিমাত্ৰিক, পিৰামিড ত্ৰিমাত্ৰিক, পেন্সিল বাকচ ত্ৰিমাত্ৰিক, মাৰ্বল ত্ৰিমাত্ৰিক, ঘনক ত্ৰিমাত্ৰিক, চতুৰ্ভুজ দ্বিমাত্ৰিক, জুইখলা বাকচ ত্ৰিমাত্ৰিক, সামন্তৰিক দ্বিমাত্ৰিক, শিলা দ্বিমাত্ৰিক, শংকু ত্ৰিমাত্ৰিক, ত্ৰিভুজ দ্বিমাত্ৰিক, বৰ্গ দ্বিমাত্ৰিক। ইয়াৰ পিছৰ প্ৰশ্নটোত দিয়া আছে এইটো এটা ঘনক, ইয়াৰ দিশ প্ৰস্থ আৰু উচ্চতা আছে, ইয়াৰ তল চুক আৰু কাষও আছে। চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এতিয়া মন কৰা ইয়াতে এইবিলাক হৈছে তল দেখুৱাই দিছে, এইটো চুক বা শীৰ্ষবিন্দু, আৰু এইবিলাক হৈছে কাষ। যেতিয়া দুখন তল লগ লাগিব সেইটোক আমি কাষ বুলি ক'ম। নাম্বাৰ এ, ঘনক এটা 2D 3D আকৃতিৰ, ইয়াৰ উত্তৰ হ'ব 3D। নাম্বাৰ বি, ইয়াৰ তলৰ সংখ্যা 6। নাম্বাৰ চি, ইয়াৰ চুকৰ সংখ্যা 8। নাম্বাৰ ডি, ইয়াৰ কাষৰ সংখ্যা হ'ব 12। নাম্বাৰ ই, ইয়াৰ তলবোৰ 2D 3D আকৃতিৰ, 2D আকৃতিৰ। নাম্বাৰ এফ, ঘনকটো গোটা আকৃতিৰ হয়নে নহয়? হয়। নাম্বাৰ জি, গোটা আকৃতিৰ বস্তুৱে ঠাই আগুৰি থাকে নাথাকে? থাকে। নাম্বাৰ এইচ, গোটা আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা 3। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া কিছুমান গোটা বস্তুৰ চিত্ৰ দিয়া হৈছে, যেনে ইয়াত চুঙা, গোলক, শংকু, অৰ্ধগোলক। এতিয়া চিত্ৰকেইটা ভালদৰে লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। নাম্বাৰ এ, এটা শংকুত থকা শীৰ্ষবিন্দুৰ সংখ্যা, ইয়াৰ উত্তৰত আমি লিখিব লাগিব শীৰ্ষবিন্দু 1। নাম্বাৰ বি, এটা গোলকত থকা শীৰ্ষবিন্দুৰ সংখ্যা, যে ইয়াৰ উত্তৰ হ'ব ইয়াৰ গোলকত শীৰ্ষবিন্দু নাথাকে, গতিকে আমি ইয়াত নাই বুলি দিলে আৰু নতুবা ইয়াতে ক্ৰছ চিন দিব পাৰা। নাম্বাৰ চি, এটা গোলকত থকা কাষৰ সংখ্যা, ঠিক সেইদৰে গোলকতো কি নাথাকে, কাষৰ সংখ্যা নাথাকে, গতিকে তোমালোকে ইয়াতে নাই বুলি দিব পাৰা নতুবা ক্ৰছ চিন দিব পাৰা। নাম্বাৰ ডি, কাষ আৰু শীৰ্ষবিন্দু নথকা দুটা গোটা বস্তুৰ নাম হ'ল কি কি লিখিবা ইয়াতে, ফুটবল বা তোমালোকে মাৰ্বল লিখিব পাৰা আৰু গোলক। নাম্বাৰ ই, চুঙাৰ কাষৰ সংখ্যা 2, ইয়াত 2 লিখিবা আৰু শীৰ্ষবিন্দু নাথাকে, গতিকে ইয়াতে ক্ৰছ চিন দিবা। প্ৰশ্ন, ওপৰৰ চিত্ৰ দুটা লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াৰ বাবে চিত্ৰ এইটো দিয়া আছে, এই পিৰামিডটোৰ ভূমিটো বৰ্গাকৃতিৰ, ঠিক সেইদৰে এইটো এটা চিত্ৰ দিয়া আছে পিৰামিডৰ, গতিকে তোমালোকে এই দুটা লক্ষ্য কৰিবা। ইয়াৰ পিছৰ পৰা আমি এতিয়া প্ৰশ্ন উত্তৰখিনি কৰিবলৈ আহিছোঁ। নাম্বাৰ এ, বৰ্গাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা ডেছ, তলৰ সংখ্যা আৰু কাষৰ সংখ্যা। ইয়াতে শীৰ্ষবিন্দুৰ সংখ্যা 5 আৰু তলৰ সংখ্যা 5 আৰু কাষৰ সংখ্যা 8। নাম্বাৰ বি,
ত্ৰিভুজাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা ডেছ, তলৰ সংখ্যা ডেছ আৰু কাষৰ সংখ্যা। ইয়াৰ উত্তৰত তোমালোকে শীৰ্ষবিন্দুৰ সংখ্যা 4 আৰু তলৰ সংখ্যা 4 আৰু কাষৰ সংখ্যা 6 লিখিবা। প্ৰশ্ন, তলৰ তালিকাখন পূৰ কৰা। বস্তুৰ নাম, শীৰ্ষবিন্দুৰ সংখ্যা, তলৰ সংখ্যা, কাষৰ সংখ্যা। ঘনক, শীৰ্ষবিন্দুৰ সংখ্যা 8, তলৰ সংখ্যা 6 আৰু কাষৰ সংখ্যা 12। আয়তীয় ঘনক, শীৰ্ষবিন্দুৰ সংখ্যা 8, তলৰ সংখ্যা 6 আৰু কাষৰ সংখ্যা 12। শংকু, শীৰ্ষবিন্দুৰ সংখ্যা 1, তলৰ সংখ্যা 2 আৰু কাষৰ সংখ্যা 1। বেলন, শীৰ্ষবিন্দুৰ সংখ্যা, ইয়াত বেলনৰ শীৰ্ষবিন্দু নাথাকে, তলৰ সংখ্যা 3 আৰু কাষৰ সংখ্যা 2। গোলক, গোলকৰ শীৰ্ষবিন্দুৰ সংখ্যা নাই, ইয়াত শীৰ্ষবিন্দু নাথাকে, তলৰ সংখ্যা 1 আৰু কাষৰ সংখ্যা ইয়াত নাথাকে, গোলকৰ কাষ নাথাকে। প্ৰশ্ন, বাওঁফালৰ আকৃতিৰ লগত সোঁফালৰ আকৃতি মিলোৱা। এতিয়া চোৱা, ইয়াত তোমালোকৰ এনেকৈ দিয়া আছে, ইয়াতে 1 নম্বৰটো সিপিঠিত আছে, ইয়াত 2 নম্বৰৰ লগত মিলিবা, ঠিক আছে। ইয়াত 2 নম্বৰটো 4 নম্বৰৰ লগত মিলিব আৰু 3 নম্বৰটো 1ৰ লগত সিপিঠিত দিয়া আছে আৰু 4 নম্বৰটো ইয়াত আমি 3 নম্বৰৰ লগত মিলিব। এতিয়া ওপৰৰ চিত্ৰটো লক্ষ্য কৰা আৰু উল্লেখ কৰা মতে অংকন কৰা। ওপৰৰ পৰা চালে, অৰ্থাৎ এই বস্তুটো আমি ওপৰৰ পৰা চালে কেনেকৈ দেখা পাম? ওপৰৰ পৰা চালে আমি এনেকুৱা দেখা পাম। ঠিক সেই সন্মুখৰ পৰা চালে আমি এইখিনি দেখা পাম। গতিকে এইটো কি আছে, চিত্ৰটো এইদৰে অংকন কৰিবা। কাষৰ পৰা চালে একেই দেখা পাম, এইটো এনেকুৱা ধৰণৰ দেখা পাম, কিন্তু বস্তুটোৰ আকৃতি হৈছে এনেকুৱা। কিছুমান বস্তু ভেদে বেলেগ বেলেগ হয়, ওপৰৰ পৰা চালে বেলেগ হ'ব বা কাষৰ পৰা চালেও অলপ বেলেগ হয়, কিন্তু এইটোৰ ক্ষেত্ৰত প্ৰায় একেই থাকিব, কেৱল এইখিনিৰ অলপমান পাৰ্থক্য আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইমানতে সামৰণি মাৰিছোঁ। লগতে 15 দিনীয়া স্ব-শিক্ষণ সমলৰ অন্তৰ্গত গণিতৰ আটাইবোৰ প্ৰশ্নৰ সমাধান কৰা হ'ল। গতিকে তোমালোকে ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ষ্টে হোম, ষ্টে ছেফ।